প্ৰিন্সেছ তুমি কান্দি আছা কেলে মোৰ স্কুলত কেইজনমানে ছোৱালী মোক বান্দৰমুখী কৈ মাতে এই তো লেটেষ্ট নিউজ তোমাক বান্দৰমুখী কৈছে পিছে মোৰ গাহৰিমুখী ছোৱালীজনীক বান্দৰমুখী কোনে কল কাৰ ইমান সাহস হৈছে আজি ক্লাছৰ অল পিৰিয়ডত মোৰ চকুৰ পৰা অস্ত্ৰ প্ৰভাৱিত হৈ আছিলে আকান্দিবা প্ৰিন্সেছ বেটা মই ৰক্ষাবন্ধনৰ দিনা তোমাৰ কলেজৰ প্ৰিন্সিপালক ৰাখি পিন্ধাই বয়ফ্ৰেণ্ড পাতি ল'ম তাৰপিছত তোমাৰ কলেজৰ গোটেইকেইটা গেট আউট কৰাম কৈ থাকে মই বোলে দুখীয়া আৰু বোলে মই আমিৰি জাৰি থাকো নাজানো সিহঁতি মোৰ প্ৰিন্সেছক কান্দুৱাই কি লাভ পায় মাম কেতিয়া তুমি মোৰ বদলা ল'বা কোৱাচোন তাতে মোৰ গাহৰিৰ খুৰাৰ পেহীৰ ল'ৰাটো ক্ৰাছ হয় সিহঁতৰ ওচৰত প্ৰিন্সেল ওলাই থাকে ডাৰ্লিং কি হ'ল আমাৰ প্ৰিন্সেছে কান্দি আছিলে কেলে আপুনি এতিয়া ডিউটি যোৱাৰ কাৰণে ৰেডি হোৱা নাই কেলে এতিয়া হৈ আছো এই কান্দি আছে তাইক কোনোবাই স্কুলত গাহৰিমুখী কৈছে আচ্ছা ডাৰ্লিং বিগ বছৰ সেই তানিয়া মিত্তলৰ ঘৰত বোলে কিচেনতো লিফ্ট আছে इसमें लिफ्ट बनी हुई है तो आप इसमें प्लेट लगा के गरम करके इसमें रख दो बटन वाला तो उस फ्लोर के किचन में पहुंच जाता है कहां से आते हैं আমাৰ ঘৰতো মোৰ কিচেনত লিফ্ট লাগিব কিচেনত লিফ্ট লাগে আকৌ মই বেলেগ নোৱাৰো দেই মোৰ লাগিবই মই তোমাৰ এইবিলাক ফালতু কথা পাত্তাও নিদিওঁ ভাগাই ইয়াৰ পৰা তুমি আজি আহি ৰোৱা খানাও নিদিওঁ প্ৰিন্সেছৰ মুড আজি একেবাৰে বেয়া হৈ আছে সেইকাৰণে বিদেশৰ পৰা মাংগুৱা এই পনীৰ কাবাব টিক্কা মছলাটো আজি বনাম মোৰ প্ৰিন্সেছে আকৌ ৰোড সাইড খাওয়া খাবই নোৱাৰে তাই দাম হয় 1 কৰোৰ এলটো ক'ত আছে মোৰ তাতে আছে চোৱা না কি কৈ আছিলো মই 5 কৰোৰ টকাৰ এই বস্তুটো হয় বলক বনাম এতিয়া ৰেচিপিটো ইয়া মোৰ হাজবেণ্ডে আনা নাচাৰ পৰা আটাটো ভালকে ভানি ললো পালিজনী পুৰা মোৰ মানুহজনৰ ওপৰত গল গোটেই দিনটো কান্দি থাকে কৰি মই তো মানুহক কান্দাই থাকো মাৰ স্পেশাল ভিআইপি ৰেচিপিটোৰ ইনগ্ৰেডিয়েন্টছ কেইটা দেখাই দিও আপোনালোকক এইটো চাওক 5 কৰোৰ টকা নাচাৰ পৰা আনা পনীৰটো লগতে আটাটো মাখি ৰাখিছো আৰু এইটো এভাকাডোটো দিম মই আলু নাখাওই আমাৰ গেছ হৈ যায় প্ৰিন্সেছ মায়েকে আপোনালোকক আমাৰ লিফ্ট থকা পাকঘৰটো দেখাব এইটো চাওক ইয়াত খানা বনাম ডাইৰেক্ট ইয়াত অৰ্ডাৰটো আহি যায় আৰু তাৰ পিছত ডাইৰেক্ট আমাৰ মুখত এনেকা খোৱাই দিয়ে এইটো মেচিন হয় আমাৰ আমি আকৌ জিটি তেল ইউজে নকৰো বহুত দামী ব্র্যান্ডেড তেল ইউজ কৰো এতিয়া আমাৰ হুনৰ কৰাহিত মই দি দিলো আমলড অয়েলটো তাৰ পিছত আমাৰ এইটো ভিআইপি পনীৰটো আনিছিলে যে মোৰ হাজবেণ্ডে এইটো ভালকে মাখি কিনে পিয়াজ দি কিনে আৰু এভাকাডোটো ভালকে হানি ললো প্ৰিন্সেছৰ আকৌ একেবাৰে ভিআইপি খানা কেইটাই হজম হয় ৰাস্তাৰ ঠেলা ভাঙা খানা কেইটা তাই হজমে আমাৰ ঘৰত আকৌ সব ইনগ্ৰেডিয়েন্টছ কেইটা বিদেশৰ পৰাই আহে এই নমকটো আকৌ মই ইটালীৰ পৰাহে মাংভাইছো চাওক এইটো মই কিমান ষ্টাইলত দিও এই ষ্টাইলতো দিব লাগে এইটো আকৌ তুৰ্কীৰ পৰা আনিছো তুৰ্কী চলদি হয়তো এতিয়া সিনৰ পৰা আনা জলকীয়াটো দি দিলো এতিয়া এই মছলাটো সব এইটো কিন্তু আমাৰ প্লেনেটৰ নহয় সূৰ্যগ্ৰহৰ পৰা মোৰ হাজবেণ্ডে অৰ্ডাৰ কৰি আনিছে বহুত টেষ্টি হেৰি কিমান লৈছিলে দামটো ও গেলিয়েনে এইটো ফ্ৰীতে হে দিছিলে দাম মুম লোৱা নাই বেলেগে নাপায় ফ্ৰীত আকৌ আমাকে এগুলো ফ্ৰীতে দিছে এলিয়েনে বনোৱা মছলাটো খালে এনেকা লাগে যে প্লেনেটত আহি পাই গলো মই এলিয়েন মছলাটো দি দিলো সূৰ্যগ্ৰহৰ পৰা আনা তাৰ পিছত আটাটো মাখি কিনে এনেকা বেলি ললো বেলাৰ পাছত চাওক আমাৰ হুনৰ থালিত বেলিলো এইটো কিন্তু তাৰ পিছত সবত কি ইম্পৰ্টেন্ট ইনগ্ৰেডিয়েন্টছ পনীৰ 5 কৰোৰ টকাৰ হেটো দি কিনে লগতে এভাকাডো দি দিলো আৰু ভালকে এটাৰ ওপৰত আৰু এটা হুনৰ লেপৰ আটা দি কিনে মই এইটো ৰুটিটো বনাইলো এই তাৱাটো আকৌ বহুত দামী হয় লগতে মই এতিয়া ডিজেল অয়েল দিলো বহুত কৰোৰ টকা দাম হয় ভাল কিনে দি কিনে একেবাৰে লাল লালকে বনাম দে মানে মোৰ প্ৰিন্সেছৰ মুড আজি একদম ভাল কৰি দিম মই চাও কিমান টেষ্টি হৈছে প্ৰিন্সেছ ক'ত আছে প্ৰিন্সেছ সোয়া তোমাৰ কাৰণে ভিআইপি ডিশ ৰেডি বা মাম্মাম একদম বহুত টেষ্টি হৈছে না যাব